গাইজ কি খবৰ ৰশ্মিয়ান এটা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ এয়া আমাৰ গুলু অৱস্থা চোৱা ৰাতিপুৱা উঠিছে আৰু আহিছে এয়া আজি ৰাতিপুৱাই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ এয়া আমি ৰাতিপুৱাই আজি ক'লৈ গৈ আছোঁ আপোনালোকক দেখাই যাম এতিয়া আমি প্ৰথম মাক আনিবলৈ গৈ আছোঁ আৰু আপোনালোকক মই দেখাই যাম ক'ত যাওঁ কি কৰোঁ কেনেকৈ আজি দিনটো পাৰ কৰোঁ আৰু প্ৰত্যেক বছৰৰ দৰে আজিও আমি উটনি দিনাখন এনেকৈ ফুৰিব যাওঁ আজিও এয়া ফুৰিবলৈ বুলিয়ে ওলাইছোঁ ক'ত যাওঁ আপোনালোকক মই দেখাম বাৰু এয়া আমাৰ গুলু হেল্ল' কৈ দিয়া এয়া আমাৰ গুলু বৰ চৰ্দি হৈ আছে অৱস্থা চব আৰু আজি বতৰটো অলপ সেমেকা হয় মানে টাইমটো হোৱা নাই বাৰু ৰ'দ দিব কিন্তু দিনটো কি হয় নাজানো কিন্তু বহুত আজি ঠাণ্ডা হয় বতৰটো এয়া মই সাজি কাচি চব ওলাই আহিছোঁ আৰু এয়া মোৰ মানুহজন হাই কোৱা তাৰপিছত এয়া মাক আনিবৰ কাৰণে গৈ আছোঁ আৰু গলুৱে হাই কৰিলে ন গলু এয়া আমি আহি আছোঁ আপোনালোকক দেখাই যাম বাৰু ব'লক এতিয়া মাক আনি লওঁগৈ আজি বহুত শুইলি হৈ আছে ন ব'লো আজি এয়া চাওকচোন যোৰহাট টাউন জেগাত আজি মানুহেই নাই কালি পূজা চাই মানে মানুহ শুয়ে আছে চাগে এতিয়ালৈকে আৰু তাতে অফিচ বন্ধ আৰু মানুহ আজি ইমান সোনকালে নুঠেও আৰু তাতে উটনি হয় আজি চবটো বন্ধই হয় সেইকাৰণে আজি খুব শুইছে মানুহ আজি দেখিছিলে এয়া গাড়ীয়ে নাই ইমান ভিৰ জেগাত আজি গাড়ীয়ে নাই দুখন গাড়ী দেখিবলৈ পাইছোঁ এয়া গাড়ীয়ে নাই কিমান শুইন হৈ আছে মই দেখাই আছোঁ ব'লা এতিয়া আমি আহি আছোঁ এয়া মাক লৈ মেলি হেল্ল' কৈ দিয়া হাই কৈ দিয়া এয়া মাক লৈ মেলি আহি আছোঁ আৰু আমি ক'ত যাম আপোনালোকক এতিয়া নেকাওঁ পাই মেলি ক'ম বাৰু ক'ত যাওঁ এয়া আমাৰ গুলু আহি আছোঁ কৈ দিয়া গুলু অঁ আমি ক'ত যাম এতিয়া কৈ দিয়া মেলা যাম অঁ আমাৰ গুলুৱে অকল মেলা যামহে চিনি পায় দেই আজি বতৰটো অলপ ভালেই কৰিছে বাৰু পিছলৈ কি কৰে নাজানো বাৰু এয়া আহি আছোঁ মোক কেনেকুৱা লাগিছে আপোনালোকে ক'ব হা এয়া আমি চাহ খাবৰ কাৰণে ৰৈছোঁ এয়া মনিষাত এয়া হাজবেণ্ডে খাই আছে আৰু ময়ো এয়া মাক চাহ একাপ দি এয়া খাব লৈছোঁ মা গাড়ীতে বহি আছে সেইকাৰণে চাহকাপ গাড়ীতে দি থৈ আহিলোঁগৈ ভাবিছোঁ কোনটো খাওঁ তাৰে এটা চিলেক্ট কৰি পেলাই আনিছোঁ আৰু বহুত ধুনীয়া আছিলে চাহটো আমাৰ এইজনে আকৌ আলু চপ খাইছে দেই ৰাতিপুৱাই আকৌ এয়া মই এইটো চুজ কৰিলোঁ এয়া খাই পিনি আহি এয়া গাড়ী খাই পেলাই এয়া শৰাই দিবৰ কাৰণে বস্তু লৈছোঁ আপেল মাহ এনেকৈ লৈছোঁ লৈ পিনি আকৌ এয়া যাবলৈ ওলাইছোঁ আৰু এয়া গৈ আছোঁ আমাৰ এইটো টাইগাৰটো চাওক ইমান ধুনীয়াকৈ বহি আহিছে ন এয়া গুলু গাড়ীও আকৌ ৰখাই লৈছোঁ ওপৰত গুলুৱে এয়া গাড়ীও এনেকৈ সজাই লৈছে আগতে চাই যাবলৈ পৰিয়ে গ'ল আৰু টাইগাৰ ন তাৰপাছত এয়া গৈ আছোঁ ইমান ভিৰ ভাৰ নাই ৰাস্তাটো বহুত দূৰ হয় আৰু এয়া ৰাস্তাটো বেয়া নহয় পিছে বহুত মানে গাঁৱলীয়া টাইপৰ আৰু কিন্তু গাঁৱলীয়া ৰাস্তা যদি বহুত ভাল হয় আৰু এয়া গৈ আছোঁ আৰু এয়া কাৰোবাক সুধিও গৈছোঁ কাৰণ আমি ইমান ভালছে চিনিও নাপাওঁ আজি ফাৰ্ষ্ট টাইম আহিছোঁ সেইকাৰণে সুধি মেলি গৈ আছোঁ হৈ গৈছে ইমান ভাল লাগিছে ন দেখি এয়া আমি আহি আছিলোঁ আজি
নাজিৰা ৰঙিনাম মন্দিৰত। তাতে আমি পাই গ'লোহি আৰু এয়া গাড়ী পাৰ্কিং কৰিবলৈ ৰৈছে। বহুত দিনৰ পৰা ভাবি আছিলোঁ, আজি ফাইনেলি অহা হৈ গ'ল। বহুত ভাল লাগিছে। গাড়ী বহুত ভিৰ ভাৰ আছে, বহুত দূৰত থ'বগৈ লাগিব। চেণ্ডেল সেইখিনিতে থ'ব পাৰিম চাগে, গাড়ীৰ ভিতৰতে থ'ম দে। নহয়, বহুত দূৰ যাবগৈ লাগিব ন খোজকাঢ়ি। গাড়ী গোটেই লাইন পাতি আছে কিমান। এই বোলো গাখীৰ কেনেকৈ লৈছে? কেইটকা হ'ল টোটেল? 30 টকা গাখীৰ। এয়া আমি সোমাই এয়া চাকি জ্বলাবলৈ লৈছোঁ আৰু মানুহ চব কিমান ভিৰ ভাৰ হৈ আছে। এয়া লাইন পাতি আছে। আমি ইয়াত পৰা জোখৰ টাইমতে পাইছোঁহি। আমি মেইন চাকি গছ জ্বলা সময়তে আমি পাইছোঁহি, যি গছ ৰাজহুৱা চাকি, সেই গছ জ্বলোৱা টাইমতে আমি পাইছোঁহি। এয়া চাকি তাকি আমি জ্বলাইছোঁ আৰু এইফালে টিভি তেনেকৈ ওলাই থাকে, ভিতৰত কি কৰিছে চব দেখি থাকি হয়। আৰু এয়া এইখিনি লাইনত আছে, এফালেও চব এইখিনি বহি আছে এনেকৈ। এয়া টিভিত গোটেই ভিতৰত কি কৰিছে, আৰু এয়া ৰাজহুৱা চাকি গছ জ্বলাই আছে আৰু গোটেইখিনি চাই থাকিব পাৰি। আৰু এয়া মানুহ চব কিমান ভিৰ ভাৰ হৈ আছে, বহুত ভাল লাগিছে ন মানুহখিনি। আৰু আমি ইয়াত লাইনত আছোঁ। এয়া আমাৰ মায়ে চেলফি তোলাত ব্যস্ত, আমি লাইনত ৰখি আছোঁ। এয়া মানুহ চব কিমানখিনি ভিৰ ভাৰ হৈ আছে, ভাল লাগিছে দেখি ন। মানুহ নধৰা হৈ আছে, দেখিছে কিমান ভক্ত, কিমান মানুহ। আৰু সকলোৰে যে মনোকামনা পূৰ্ণ হওক, আৰু তেনেকৈ মনোকামনা পূৰ্ণও হৈছে। কাৰণ মানুহৰ যিখিনি হেমগেম দেখিছোঁ, প্ৰত্যেকখিনি মানুহ এবাৰ এবাৰ আহি যোৱাই, আমিয়ে ফাৰ্ষ্ট আহিছোঁ। এয়া আমি লাইনতে আছোঁ আৰু পাইছোঁহি। আৰু এয়া মানে বাইদেউক লগ কৰিবৰ কাৰণে বেছি টাইম নাই আৰু। এয়া মা পিছত ৰৈ আছে, ঠেলা হেঁচা তেনেকৈ হেৰি কৰি মেলি আহিছোঁ আৰু ভগৱানৰ ওচৰত। এয়া এফালে আশীৰ্বাদ দি আছে আৰু আমাৰো বেছি দূৰ নাই আৰু এয়া পামগৈ আৰু। এয়া এওঁলোকৰ পিছতে আমি এতিয়া সেৱা কৰিম। আৰু মনটো বহুত এক্সাইট হৈ আছিলে, কেতিয়া আহিম কেতিয়া। আজি ফাইনেলি আহি গ'লোঁ, বহুত ভাল লাগিছে। আৰু তেওঁ যে দৰ্শন কৰিবলৈ পাইছোঁ, বহুত ভাল লাগিছে। মেলি আহি আছোঁ, ইমানেই ভিৰ ক'বলৈ বাকী নাই। আৰু ইয়াত আজি বুলিয়ে নহয়, সদায় ভিৰ লাগে। আজিতোতো বহুত কমেই হেনো। হাই, এনে আগত আৰু ভিৰ হয় হেনো, কালি হেনো আৰু ভিৰ হৈছিলে। আমি এইটোৱে ভাল লাগিছে যে আজি মানে
সেৱাটো কৰি আহিব পাৰিলোঁ মানে বহুত ভাল লাগিছে আৰু বহুত দিনৰ পৰা ভাবি থকা মনোকামনা এটা আজি পূৰ্ণ হ'ল আৰু বহুত ভাল লাগিলে মানে আপোনালোকো আহিব বহুত ধুনীয়াও হ'ল জেগাটো আৰু মানে কৈছোঁ আৰু আপোনালোকৰ পৰা অন্তৰ চুই যায় মানে ইমান ধুনীয়াকৈ আশীৰ্বাদ দিয়ে বহুত ভাল লাগিছে এয়া আমি আকৌ তাৰ পৰা ওলাই মেলি আহি আছোঁ এতিয়া হাজবেণ্ডৰ লগৰ এজনৰ ঘৰত সোমাম তাত সোমাই ভাত চাত খাই যাবলৈ কৈছিলে সেইটো কাৰণে আমি তাত সোমাম গৈ আছোঁ এতিয়া এয়া দেৱীক উটাবলৈ আনোতে মানে আমি সময়তে ফচি গ'লোঁ বহুত টাইম এয়া দেৱীক আনি আছে মানে আৰু বহুত জাম হৈ গ'ল আমি ৰৈ থাকোঁতে বহুত দেৰিয়ে হৈ গ'লগৈ আৰু তাতে লাইনত ৰখিটো অলৰেডি বহুত দেৰিয়ে হৈ গ'ল বাৰু দেৱী কেইটামান বাজিলে আৰু এইফালেও এয়া ফচি গ'লোঁ আৰু এতিয়া ফচি গ'লোঁ মানে চাবলৈও পালোঁ বহুত ভাল লাগিছে আমি সেইটো সময়তে বহুত ফচি গ'লোঁ কাৰণ দেৱী মানে দেখি ভালো লাগে ন আৰু মই আজিলৈকে মানে এনেকৈ উটনি চাবলৈ যোৱা নাই মানে চাম বুলি ভাবোঁ কিন্তু চোৱা নহয় উটনি মানে আমি ক'ৰবাত নহয় ক'ৰবাত ফুৰিবলৈ যাব লগাই হয় সেইটো কাৰণে চাবলগীয়াই নপৰে কিন্তু মই ভাবিছোঁ আৰু নেক্সট টাইম আহিলে আৰু এইবাৰ চাব লাগিব বহুত ভাল লাগে মানে মানুহখিনি কিমান ফূৰ্তি দেখিয়ে বহুত ভাল লাগিছে মানে এয়া মানুহখিনি খুব নাচি আহিছে দেখি বহুত ভাল লাগিছে মোৰো লাগিছে যে গাড়ীৰ পৰা নামি ময়ো যাওঁ নেকি নাই নোৱাৰোঁ এয়া জামত আকৌ ফচি গ'লোঁ এয়া লগাই দিয়া দীপক ফোন এটা লগোৱা ক'লৈ গ'লা এয়া আমি হাজবেণ্ডৰ লগৰজনৰ ঘৰ পাই গ'লোহি ঐ গ'লো ক'ত গ'লা এই আমাৰ গ'লে কি কৰিছে কি চলাইছা এতিয়া আমি এয়া পাই গ'লোহি সেয়া ফ্ৰেছ হৈ ল'লোঁ আৰু চাহ বাকিছে চাহটো খাই লওঁ আৰু আপোনালোকক দেখাই থাকিম বাৰু কি কৰোঁ চাই থাকিব আন্ধাৰে হৈ গ'ল চব পোৱালেহি সিহঁতৰ ঘৰ কেইটাতে ওলালোঁ এই আন্ধাৰে হৈ গ'ল মাথা বিষাইছে টিং টিঙাইছে মা আগলৈ আহা
এয়া গুলুৱে আকৌ গাড়ীখনত ব্যস্ত। এয়া চাহ তাহ খাই পিনি আৰু অকণমান ৰেষ্ট লৈ আকৌ খানা খাই মেলি এইবোৰ ভিডিঅ' নকৰিলোঁ বাৰু। খানা খাই মেলি এয়া আমি আকৌ ঘৰলৈ ওলালোঁ আৰু বেছি টাইম নকৰিলোঁ কাৰণ অলৰেডি বহুত সন্ধিয়াই মানে বহুত ৰাতিয়ে হৈ গ'লগৈ। সেইটো কাৰণে আমি ওলাই আহিলোঁ। থাকিব কৈছিলে কিন্তু থাকিব নোৱাৰিলোঁ। তেনেকৈ অফিচো খোলা, মোৰো পাৰ্লাৰ আছে, থাকিবলৈ দিগদাৰ হয়। এয়া আমি আহি আছোঁ আৰু এয়া ট্ৰেইন গৈছে চাওক। আমি ট্ৰেইনৰ ওচৰত আকৌ ৰ'ব লগা হ'ল। এয়া গুলুকো ট্ৰেইনখন দেখুৱাই দিলোঁ। সি চাওঁ চাওঁ সদায় কৰি থাকে, আজি দেখি গ'ল, বৰ ভাল পাইছে সি। গাইছ এতিয়া ঘৰ পাইছোঁহি। মোৰ চৰ্দি লাগি নায়েই, মানে মাথা বিষাই গৈছেগৈ। নাকটো বৰ সোপা মাৰি ধৰিছে। এতিয়া খানা চানা তাত খোৱা দেৰি হ'ল আৰু এতিয়াতো খানা নাখাওঁ। এতিয়া শুমগৈ, মাথা বিষত থাকিবই পৰা নাই। আজি দিনটো থিয় হৈ ৰৈ মানে অৱস্থা বেয়া হৈ গ'ল আৰু মানে ভগৱানৰ কাৰণে ইমানকণ মই যে মানে আজি কৰিব পাৰিছোঁ। আহিলা ব'লা। সেইটো কাৰণে মই বহুত সুখী হৈছোঁ। আহা শুন, নাযাবা এতিয়া ৰাতিখন, কেব বগাই থাকিব। আৰু মাকো থ'বহি লগা হ'ল, সেইকাৰণে ঘৰলেই গুচি আহিলোঁ। ৰুমত সবাই কাপোৰকেইটা চেঞ্জ কৰি আৰু গুলু দুটামান কাপোৰ লৈ আহিলোঁ কাৰণ গুলু কাপোৰ দিয়া নাছিলোঁ তেনেকৈ। মাকো থ'ব লগা হ'ল, সেইকাৰণে ভাবিলোঁ উভতিও নাযাওঁ, ইয়াতে থাকি দিওঁ আজি, কাইলৈ ওলাই গুচি যাম আৰু। এয়া ঘৰ পাইছোঁহি আৰু ফ্ৰেছ চেছ হোৱা নাই। ফ্ৰেছ চেছ হৈ লওঁ আৰু মাথাটো বহুত বিষাইছে। চাহ অকণ খাম আৰু এতিয়া শুম। গুলুৱে কি কৰে নাজানো আৰু, গুলু খেলিবলৈহে লাগিলেহি। আৰু আপোনালোককো মই এটাই কথা ক'ম যে অগ্নিনাভ মন্দিৰ নাজিৰাত আছে। আপোনালোক চি কৰিলা পেনত চি কৰিলে তাৰ নাজিৰাত আছে। আহা শুন, আহা মই পাৰিম, আহা আহা। আপোনালোকো যাব, বহুত হেৰি জেগা হয়। আপোনাক কি কৈ আছিলোঁ, এতিয়া ফ্ৰেছ চেছ হৈ আহিলোঁ। গুলুৱে লেট্ৰিন কৰিলে কাৰণে গুচি যাব লগা হ'ল। এতিয়া ফ্ৰেছ চেছ হৈ ল'লোঁ আৰু মাথা ইমানেই বিষাইছে থাকিব পৰা নাই। খানা চানা খাই আহিছোঁ, এতিয়া নাখাওঁ, মই শুমগৈ আৰু। আপোনালোকক মই এইটোৱে কওঁ যে যাব, বহুত ধুনীয়া হয় আৰু আপোনালোকে মনত যি ভাৱ কৰিছে মনোবাঞ্ছাও পূৰ্ণ হ'ব। আপোনালোকে এবাৰ গৈ চাব, কিমান ভাল লাগে মানে গৈ। ময়ো আজি প্ৰমাণ পালোঁ। অতদিনে মোবাইলত চাই থকাই হৈছে, আজি মই সাক্ষাৎ গৈ মই বহুত ভাল পালোঁ আৰু মানে আজি মনটো খুব ভাল লাগিছে। ইমান দিনৰ মূৰত ভাবি থাকি আজি যে যাবলৈ পালোঁ, সেইটো কাৰণে মোৰ মনটো বহুত ভাল লাগিছে। আৰু আপোনালোকো যাব আৰু মনৰ কথা বাবাৰ আগত ক'ব, আপোনালোকৰো পূৰণ হ'ব। আৰু এতিয়া মই ভিডিঅ'টো ইমানতে শেষ কৰিব বিচাৰিছোঁ কাৰণ মাথা বিষাইছে আৰু ভিডিঅ'টো বহল কৰিব নোৱাৰোঁ কাৰণ কাইলৈতো পাৰ্লাৰ খোলা আছে আৰু হাজবেণ্ডো অফিচ আছে, সেইকাৰণে সোনকালেও শুই দিওঁগৈ। পাৰ্লাৰত কাম আছে, তাতো যাব লাগিব, সোনকালে যাব লাগিব। সেইটো কাৰণে মই ভিডিঅ'টো ইমানতে শেষ কৰি দিব বিচাৰিছোঁ। যদি আপোনালোকে ভিডিঅ'বোৰ মোৰ চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মই আপোনালোকৰ ওচৰলৈ আৰু ভাল ভাল ভিডিঅ'জ দিবলৈ চেষ্টা কৰিম। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। বাই বাই।